আজি আমাৰ শুক্লাই চেৰপাং ব্লক কমিটি Bpf দলৰ জইনিং চেৰিমনিয়েল প্ৰগ্ৰাম হয়তো কণ্টিনিউৱাছ হৈ আছে কোকৰাঝাৰৰ পৰা আৰম্ভ কৰি মাজবাটলৈকে। তো আজি হ'ল শুক্লাই চেৰপাং আছিল। আজি শুক্লাই চেৰপাঙৰ আজি যিটো জইনিং চেৰিমনি ইয়াত মই আচৰিত লাগি আছে একটা কথা BJP পৰাও বহুত আমাৰ দলত জইনিং কৰি আছে। আজি BJP পৰা জইনিং কৰাটো 400+ BJP পৰা আমাৰ দলত জইন কৰিছে আৰু UPFৰ পৰা 300+ আৰু কংগ্ৰেছৰ পৰা আছে 100+, GSP পৰা আছে 90+ আৰু CPMৰ পৰা আছে এনেকুৱা 100+, এনেকুৱা মতে টোটেল 1200+ জইনিং কৰিছে আমাৰ দলত। খুব ভাল এইটোৱে আৰু জইনিং চেৰিমনিয়েল প্ৰগ্ৰামটো কণ্টিনিউ হৈ আছে মানে হৈ থাকিব। আজি কেইখন মঞ্চত ইমানুৱেল মুছাৰী দেখা গ'ল ছাৰ? ইমানুৱেল মুছাৰীয়ে আজি BJP ৰিজাইন কৰি আহিছে। BJP পৰা দল ত্যাগ কৰি আহিছে। আমাৰ দলত সোমোৱা নাই, জাষ্ট মোৰ লগত কথা পাতিম বুলি আহিছে। আমি কথা পাতিছোঁ। মুঠতে ইমানুৱেলে আমাৰ দলত যোগদান কৰিব। ডেট ঠিক হোৱা নাই, দিন তাৰিখ ঠিক হোৱা নাই। অতি সোনকালে সি আমাৰ দলত যোগদান কৰিব। আপোনাৰ দলত আকৌ আগৰ মৰ্যাদা ঘূৰাই পাব বুলি ভাবে? নাই, এইবিলাকৰ কথা নহয়, এনেকুৱা কণ্ডিশ্যনেল নহয়। এই আমাৰ দলটো ভাল পাই পেলাই আকৌ আহিছে, আমাৰ দলত একেলগে থাকি পেলাই কাম কৰিম, এনেকুৱা কিবা লাগে নালাগে এনেকুৱা কণ্ডিশ্যন নহয়। উইদাউট কণ্ডিশ্যন BJP পৰাও আছে। BJP পৰাও কিছুমান নেতা আমাৰ দলত যোগদান কৰিব আৰু আছে। মই নকওঁ, মুঠতে হ'ব আৰু হৈ আছে। কি হৈ আছে বুজি পোৱা নাই মই। BJPয়ে নিজে চৰকাৰ চলাই আছে, কেনেকৈ আমাৰ দলত এনেকুৱা সোমাই আছে। তাৰমানে BTCত কিবা এটা গৰ্বৰ হৈ আছে BJP আৰু UPFৰ মাজত, যাৰ ফলত আজি BJPয়ে UPFৰ হয়তো মিলা নাই চৰকাৰৰ ক্ষেত্ৰত, সেইকাৰণে এনেকুৱা হৈ আছে। যেনক আমি BJP হওক, UPFৰ পৰা অহাই হওক বা BJP পৰাই অহাই হওক বা GSP বা কংগ্ৰেছ বা যিমান দলৰ পৰা আমাৰ দলত যোগদান কৰিছে, মই সকলোকে আঁঠুৱালি লৈছোঁ আৰু আমি একেলগে কাম কৰিম। আমাৰ উদ্দেশ্য এটাই, অঞ্চলত আমি শান্তিৰ কাৰণে কাম কৰিম, উন্নয়নৰ কাৰণে কাম কৰিম, একতাৰ কাৰণে, মুঠতে সকলো জাতি জনগোষ্ঠীক লৈ পেলাই আমি কাম কৰিম। লোকসভা সমষ্টিত আমাৰ দৰং ওদালগুৰিতে আমি কেণ্ডিডেট দিম আৰু কোকৰাঝাৰতো কেণ্ডিডেট দিম, সেইটো স্পষ্ট। কেণ্ডিডেট ঠিক হোৱা নাই আৰু সময়ো আছে, যিহেতু 6 মাহ 7 মাহ পিছত আমি ঠিক কৰিম। মুঠতে খেলাটো দৰং ওদালগুৰিতো খেলিব আৰু কোকৰাঝাৰতো খেলিব। ইমানুৱেল মুছাৰী BPF দল ত্যাগ কৰাটো ভুল আছিল নেকি ছাৰ? ইমানুৱেল মুছাৰী BPF দল ত্যাগ কৰাটো ভুল আছিল নেকি? নাই, এইটো ভুল শুদ্ধ এনেকুৱা নকওঁ মই। দলটো ইমানুৱেল মুছাৰীয়ে BJP গৈছিলে, হয়তো BJPয়ে কিবা এটা এডজাষ্ট কৰিম বুলি নিশ্চয় কথা দিছিল, কিন্তু এডজাষ্ট কৰিব পৰা নাই। সেইকাৰণে সি আকৌ ঘূৰি আহিলে। কথা সেইটোৱে। বিধানীত আপোনালোকৰ মিত্ৰতা আছে, বিধানীৰ দলত আপোনালোকৰ যিটো বিধায়কসকলৰ সৈতে ৰাজ্য চৰকাৰৰ লগত মিত্ৰতা আছে, আমাৰ থাকিব নেকি? বিধায়িনী দলৰ MLA আমাৰ বিধায়কসকলে তাতে দিছপুৰত কিবা একটা কোঅৰ্ডিনেশ্যন ৰাখি পেলাই কাম কৰি আছে। এইটো আৰু এইটোতো পাৰ্টি লেভেলত নহয়, বিধায়ক কোঅৰ্ডিনেশ্যন ৰাখি পেলাই কাম কৰি আছে, সেইটোৱে। কিন্তু পাৰ্টি লেভেলত নহয়, বিধায়িনী হিচাপে কাম কৰি আছে ইহঁতে, এইটো পাৰ্টি লেভেলত নহয়। কোনো কাৰো লগত মিত্ৰতা নহয় BPFে দে, স্পষ্ট, একদম মানে স্পষ্ট দে। থেংক ইউ। বাজাজ মটৰচাইকেল ল'ম বুলি ভাবি থকা ব্যক্তিসকলৰ বাবে এটি সুখবৰ। কোকৰাঝাৰ চহৰত থকা ডাউহাৰু অটো এজেন্সিয়ে 4 অক্টোবৰৰ পৰা 12 অক্টোবৰলৈকে 5 দিনৰ বাবে মেগা লোন মেলা আৰু লগতে এক্সচেঞ্জ মেলা আয়োজন কৰা হৈছে। যিসকল ব্যক্তিয়ে বাজাজ মটৰ চাইকেল ল'বলৈ বাট চাই আছে, সেইসকল ব্যক্তিয়ে অতি কম দামতে বাজাজ মটৰ চাইকেল সংগ্ৰহ কৰিব পাৰিব। কোকৰাঝাৰ চহৰৰ বডলেণ্ড গেষ্ট হাউচৰ ওচৰত প্ৰতিষ্ঠিত মেগা লোন মেলা কাম আৰু এক্সচেঞ্জ মেলাত আহি আপোনালোকৰ আশা আৰু সপোনবোৰ পূৰণ কৰিব পাৰিব।
ডাউহাৰু অটো এজেন্সিয়ে কিনোতাসকলক RC আৰু ইঞ্চুৰেঞ্চ পেপাৰ লৈ মাত্ৰ 7,999 টকাৰ বিনিময়তে লোৱেষ্ট ধন পৰিশোধ দি মটৰচাইকেল সংগ্ৰহ কৰিব পাৰিব আৰু 1,000 টকা আগতীয়াকৈ দি মনৰ পছন্দমতে বুকিং কৰি ৰাখিব পাৰিব। কোকৰাঝাৰ চহৰৰ ডাউহাৰু অটো এজেন্সিৰ লগতে কাৰিগাঁও ফেষ্টিভেল আউটলেট আৰু দতমা ফেষ্টিভেল আউটলেট, ভটগাঁও ফেষ্টিভেল ব্ৰাঞ্চ শ্ব'ৰুমবোৰতো মেগা লন কাম আৰু এক্সচেঞ্জ মেলা আয়োজন কৰা হৈছে। গতিকে মটৰচাইকেল কিনিবলৈ আকৰ্ষিত গ্ৰাহকসকল আপোনালোকৰ পচন্দৰ মটৰচাইকেল কিনিবলৈ পাব। যিসকল ব্যক্তি মটৰচাইকেল কিনিবলৈ আগ্ৰহ বা চলাবলৈ আশা ৰখা ব্যক্তিসকলক কোকৰাঝাৰ ডাউহাৰু অটো এজেন্সি শ্ব'ৰুমে এটি ভাল অফাৰ ৰাইজলৈ প্ৰদান কৰিছে। অফাৰবোৰ হ'ল 5 লিটাৰ পেট্ৰল ফ্ৰী, মটৰচাইকেল লগত 2টা হেলমেট ফ্ৰী, মটৰচাইকেল কিনোতাসকলক বিনামূলীয়াকৈ ইঞ্চুৰেঞ্চ প্ৰদান কৰা হ'ব। মেগা লোন কাম এক্সচেঞ্জ মেলাত মটৰচাইকেল কিনোতাসকলক এবছৰৰ বাবে বিনামূলীয়াকৈ মটৰচাইকেলখন ৱাশ্বিং কৰি দিয়া হ'ব। অতি বিশেষ জানিবলৈ 6000399187 আৰু 8822018193 নম্বৰলৈ যোগাযোগ কৰিবলৈ পাৰিব।